আজি তোমালোকলৈ প্ৰথম পাঠ বাস্তৱ সংখ্যাৰ অনুশীলনী 1.1 লৈ আহিছোঁ। এই অনুশীলনীটোৰ বাবে তোমালোকক মই অকণমান ইয়াৰ ওপৰত দুটিমান কথা কৈ ল'ব বিচাৰিছোঁ, যাতে তোমালোকৰ 1.1 গোটেই অনুশীলনীখিনি যিকেইটা অংক দিয়া আছে অংককেইটা যাতে তোমালোকৰ কৰিবৰ বাবে সুবিধা হয়। ঠিক আছে? তো এই 1.1ত আমাক বেলেগ একো দিয়া নাই। ইয়াত মাত্ৰ নিশ্চয় ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি আমি কেনেকৈ গসাগু উলিয়াব পাৰোঁ তাৰ ওপৰতে গোটেই অংককেইটা দিয়া আছে। ঠিক আছে? এতিয়া তাৰ আগতে আমি প্ৰথমতে আমি জানিব লাগিব যে ইউক্লিডৰ কলন বিধিনো হয় কি। গতিকে মই তাৰ ওপৰতে মই অকণমান তোমালোকক দুটামান কথা মই কৈ ল'ব বিচাৰিছোঁ। তো ইয়াত আমাক দিয়া আছিলে ইউক্লিডৰ কলন বিধিৰ কথা। ইয়াত দিয়া আছিলে চোৱা যে উপপাদ্য ইয়াত আমাক দিয়া আছে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ইউক্লিডৰ কলন বিধিটোক আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলিও জনা যায়। দুটা যোগাত্মক অখণ্ড সংখ্যা, যদিহে দুটা ধনাত্মক বা যোগাত্মক একেই কথা তোমালোকে গম পাইছাই, যদিহে দুটা ধনাত্মক অখণ্ড সংখ্যা বা যোগাত্মক অখণ্ড সংখ্যা এ আৰু বি দিয়া থাকে, তেন্তে দুটা অদ্বিতীয় সংখ্যা কিউ আৰু আৰ থাকিব পাৰে, যাতে এ ইকুৱেল টু বি কিউ প্লাছ আৰ। তাৰমানে এ ইকুৱেল টু যে বি কিউ প্লাছ আৰ দিলে বেলেগ একো নাই। তোমালোকে এইটো দেখি ভয় খাব নালাগে। চোৱা, এ ইকুৱেল টু বি কিউ প্লাছ আৰ, ইয়াৰ অৰ্থটো এইটোৱেই, তোমালোকে পাইছা আগতে কি পাইছা? ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এই ফৰ্মুলাটো চাগে তোমালোকে আগতে পাইছা, হয়নে? আৰু এই ফৰ্মুলাটো আমি কেতিয়া ব্যৱহাৰ কৰা হয়? যেতিয়া আমি ফলশুদ্ধি দেখাবৰ কাৰণে, হয় নহয়? হৰণৰ ফলশুদ্ধি দেখাবৰ বাবে আমি এই সূত্ৰটো আমি প্ৰয়োগ কৰোঁ। ধৰা হওক আমি এটা সংখ্যা ধৰি ল'লোঁ 6। আমি তাক কিহে হৰণ কৰিব লাগে? ধৰা 2য়ে হৰণ কৰিব লাগে। 2য়ে 6 কেইবাৰ যাব? 3বাৰ যাব। 2 3 গুণ কিমান হ'ল? 6। বাকী থাকিব কিমান? 0। তো ইয়াক কি বুলি কোৱা হ'ব? এইটোক কোৱা হ'ব ভাজক। যিটো হৰণ কৰা হয় সেইটো হৈছে ভাজ্য, আৰু যিমান ফল পোৱা যায় সেইটো হৈছে ভাগফল, আৰু একেবাৰে লাষ্টত যিটো থাকে সেইটো হৈছে ভাগশেষ। ঠিক আছে? আৰু এইটোৱে তোমালোকৰ সূত্ৰটো, যিটোক ভাজ্যটোক কি বুলি বুজোৱা হৈছে? এ বুলি বুজোৱা হৈছে, যিটো ভিতৰত থাকিব, যাক হৰণ কৰা হ'ব। যিটোৱে হৰণ কৰা হ'ব সেইটো হৈছে 2। ইয়াত কি বুলি বুজোৱা হৈছে? বি বুলি বুজোৱা হৈছে। কিউ মানে হৈছে কি? ভাগফল, আৰু একেবাৰে লাষ্টত ভাগশেষটো কি বুলি বুজোৱা হৈছে? আৰ দি বুজোৱা হৈছে। অৰ্থাৎ এইটো কি হ'ব? কেনেকৈ লিখিব পাৰোঁ? এক যদি তুমি বিয়ে হৰণ কৰা তেনেহ'লে কিউ ফল পাবা, আৰু লাষ্টত কি থাকিব? ভাগশেষ আৰ থাকিব। ঠিক আছে? তো ইয়াৰ কাৰণে এটা আমাক কণ্ডিশ্যন দিয়া আছে কিতাপত। সেই কণ্ডিশ্যনটো কি জানানে? সেই কণ্ডিশ্যনটো আৰ হোৱাৰ কণ্ডিশ্যনটো দিয়া আছে। আৰ হোৱাৰ কণ্ডিশ্যনটো কি হ'ব পাৰে? আৰ কেতিয়া হ'ব পাৰে? আৰটো হ'বলৈ হ'লে সদায় এই বিতকৈ যিটো ভাজক থাকিব, ভাজতকৈ সদায় এই আৰটো কি হ'ব লাগিব? সৰু হ'ব লাগিব, হয়নে? এইটো সদায় সৰু হ'ব। এই আৰটো সৰু হ'ব। কাতকৈ সৰু হ'ব? যিটো ভাজকতকৈ সৰু হ'ব। তো এই ভাজকটো এতিয়া কিমান হ'ব সেইটো আমাৰ লগত কথা নহয়, কিন্তু আৰটো আমাৰ কিমান হ'ব সেইটো আমাৰ কণ্ডিশ্যনটো দিয়া আছে। আৰ হ'বলৈ হ'লে সদায় সেইটো মনত ৰাখিব লাগিব আমি, এই বিতকৈ সদায় সৰু হ'ব। ঠিক আছে? আৰু বিৰ সমানো কিন্তু হ'ব নোৱাৰিব। বিৰ সমান হৈ গ'লে কিন্তু আকৌ এবাৰ কি হৈ যাব? এইটো বাৰ যাবগৈ। গতিকে বিৰ সমান হ'ব নোৱাৰিব, কিন্তু বিতকৈ সদায় সৰু হ'ব। ঠিক আছে? তাৰপিছত আকৌ আৰ হ'বৰ কাৰণে আৰু এটা আনটো চৰ্ত হৈছে কি? আৰটো কাতকৈ ডাঙৰ হ'ব, 0 সমান হ'ব বা 0তকৈ ডাঙৰ হ'ব। 0 সমানো হয়। এইটো কি হয়? ভাগশেষটো আমাৰ 0 ওলাব পাৰে। কেতিয়া 0 ওলাব? যেতিয়া আমাৰ সম্পূৰ্ণৰূপে বাৰ যাব। সম্পূৰ্ণৰূপে যেতিয়া হৰণ যাব, হৰণ গ'লে কি হ'ব? ভাগশেষ সদায় কি থাকে? 0 থাকে, হয় নহয়? তাৰপিছত এতিয়া এই 0টো কি হ'ব? কেতিয়াবা 0 থাকিব, কেতিয়াবা 1 থাকিব, কেতিয়াবা 2 থাকিব, কিন্তু ইয়াত যিয়ে নাথাকক সেইটো সদায় মনত ৰাখিব লাগিব যে ভাজকতকৈ এইটো সৰু হৈ থাকিব। তো কণ্ডিশ্যনটো এইটোৱে আমাক দিয়া আছে। এই কণ্ডিশ্যনটো আমাক কিহত দিয়ে? কেতিয়াবা তোমালোকক MCQ হিচাপেও দিয়া আহিব পাৰে পৰীক্ষাত। গতিকে এইটো এটা খুব বেছি ইম্পৰ্টেণ্ট বস্তু হয়। তোমালোকে ইয়াত যিটো কিতাপত যিটো তোমাৰ 27 নম্বৰ যিটো পেজত আছে, 27 নম্বৰ পেজত যে তোমালোকৰ উপপাদ্যটো দিয়া আছে, এই উপপাদ্যটো তোমালোকে ভালকৈ চোৱাটো খুব বেছি প্ৰয়োজন হ'ব। ঠিক আছে? এই উপপাদ্যটোৰ ভিতৰত আটাইতকৈ বেছি প্ৰয়োজন হৈছে কি? তোমাৰ এই চৰ্তটো এ ইকুৱেল টু বি কিউ প্লাছ আৰ, য'ত আৰ হোৱাৰ চৰ্তটো দিয়া আছে। এই চৰ্তটো তোমালোকে কিন্তু ভালদৰে মনত ৰাখিব লাগিব। কিন্তু এইটোৱে কিন্তু তোমালোকক পৰীক্ষাত কিন্তু খেলি মেলি কৰি দিব পাৰে যদিহে তোমালোকে ভালদৰে নোচোৱা। ঠিক আছে? এতিয়া আমি এই গোটেই কথাখিনি আমি যদি বুজি পাইছোঁ, এতিয়া যদি তোমালোকে ভালদৰে বুজি পাইছা, তেনেহ'লে এইখিনি আমি এই গোটেই বস্তুখিনি কথাখিনিয়ে যদি তোমালোকে ভালকৈ বুজি পোৱা, তেতিয়াহ'লে তোমালোকে
আমাৰ এক্সাৰচাইজত আমাক যিখিনি দিয়া আছে বা অনুশীলনীত আমাক যিখিনি দিয়া আছে অনুশীলনীত কি দিয়া আছে ধৰা 1.1ত ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিওৱা এতিয়া আমাৰ এই যিটো আমাৰ ইউক্লিডৰ কলন বিধি দিলে ইউক্লিডৰ কলন বিধিটো কি আছিলে যে a = bq + r হয়নে য'ত r টো কি হ'ব শূন্যৰ সমান হ'ব বা শূন্যৰ সমান হ'ব বা শূন্যতকৈ কি হ'ব ডাঙৰ হ'ব আৰু বিতকৈ সদায় সৰু হ'ব তো এতিয়া আমি আহাচোন এতিয়া কেনেকৈ আমি কৰিব পাৰোঁ আমি চেষ্টা কৰোঁ আমি প্ৰথম আমাৰ যিটো কুৱেশ্যন দিয়া আছে সেই কুৱেশ্যনটো আমি কৰিবৰ কাৰণে চেষ্টা কৰোঁ প্ৰথমতে আমাক দিয়া আছে 1 নম্বৰতে 135 আৰু 225 এই দুটা সংখ্যাৰ পৰা আমি গসাগু উলিয়াব লাগে কাৰ সহায়ত ইউক্লিডৰ কলন বিধিৰ সহায়ত তো আমি 1 নম্বৰটো কৰিবৰ কাৰণে আগবাঢ়িছোঁ 1 নম্বৰ 135 আৰু 225 তো আমি প্ৰথমতে এই দুটাৰ ভিতৰত আমি চাম যে কোনটো ডাঙৰ আৰু কোনটো সৰু তো আমি তাক দেখাই ল'ম তো দেখিছোঁ যে 135টো সৰু গতিকে আমি লেছ দেন ইকুৱেল টু দিম এইটো হ'ল এতিয়া 135 লেছ দেন 225 অ'কে এতিয়া আমি যিটো ডাঙৰ সংখ্যা দেখিছা 225 এই 225ক আমি কি কৰিব লাগিব যিটো সৰু সংখ্যা আছে সৰু সংখ্যাটোৱে আমি হৰণ কৰিব লাগিব সৰু সংখ্যাটো কি আছে 135 আছে 135 হৰণ কৰিলে কেইবাৰ যাব এবাৰ যাব তাতকৈতো বেছি নাযায় আৰু এবাৰ গ'লে 135 সদায় মনত 225ৰ পৰা আমি কি কৰিম 135টো আমি বিয়োগ কৰি দিম বিয়োগ কৰি দিয়াৰ লগে লগে কিমান বাকী থাকিব 5 গ'ল থাকিল 0 12 তিনি গ'ল থাকিল 9 এইটো 90 বাকী থাকিব ঠিক আছে আকৌ নেক্সট ষ্টেপত কি কৰিবা আকৌ যিটো আমাৰ ভাজক আছিলে যিটো আমি হৰণ কৰিছিলোঁ সেই হৰণ কৰাটোক আমি আকৌ কি কৰিব লাগিব হৰণ কৰিব লাগিব কিহে হৰণ কৰিব লাগিব যিটো আমাৰ ভাগশেষ থাকি গ'ল সেই ভাগশেষটো আমি হৰণ কৰিব লাগিব এতিয়া 90 যদি ইয়াক কেইবাৰ যাব 135ক কেইবাৰ যাব আকৌ এবাৰেই যাব আৰু ভাগশেষ কি থাকি যাব 45 থাকি যাব ঠিক আছে আকৌ একেদৰে আমি প্ৰচেছটো একেভাগে কৰি যাব লাগিব আকৌ 90টোক আকৌ কৰিব লাগিব 90টোক কৰিম কিহে কৰিম 45 কৰিম 45 কেইবাৰ যাব দুবাৰ যাব আমি সেইটো ভালদৰে জানো 45 দুটা হ'লে কিমান হ'ব পাৰে 90 হ'ব পাৰে আৰু ভাগশেষটো কিমান হৈ যাব 0 হৈ যাব এই গোটেই প্ৰচেছটো আমি কেতিয়ালৈকে কৰি থাকিব লাগিব যেতিয়ালৈকে আমাৰ ভাগশেষ 0 নোলায় তেতিয়ালৈকে কিন্তু আমি একেটা পদ্ধতিকে আমি কৰি গৈ থাকিব লাগিব ঠিক আছে আৰু যিটো একেবাৰে শেষত আমাৰ যিটোৱে আমি হৰণ কৰিছিলোঁ বা যিটো আমাৰ ভাজক ওলালে বা যিটো আমাৰ বি বুলি কৈছিলোঁ আমি বি ওলালে এই বিটোৱে হৈছে আমাৰ এই 135 আৰু 225ৰ গসাগু ঠিক আছে এতিয়া তেতিয়াহ'লে আমি লিখি দিম এটাকে 135 আৰু 225ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব 45 এইটো হৈছে আনসাৰ ঠিক আছে এতিয়া আমি 2 নম্বৰটো কৰিবৰ কাৰণে আগবাঢ়ো এতিয়া 2 নম্বৰটোত দিয়া আছে আমাক 2 নম্বৰটোত আমাক দিয়া আছে যে 196 আৰু 38220 এতিয়া আমি আকৌ একেদৰে কোনটো ডাঙৰ আৰু কোনটো সৰু আমি দেখাই ল'ম 196 ইজ লেছ দেন 38220 তো যিটো সংখ্যা ডাঙৰ আছিলে 38220 ইয়াক আমি কিহে হৰণ কৰিম 196 হৰণ কৰিম 196 যদি লগত যদি 195 মাল্টিপ্লাই কৰা তোমালোকে কৰি চাব পাৰা এই দুটা মাল্টিপ্লাই কৰি চাবা তেতিয়াহ'লে কিমান ওলাব 38220 ওলাব তো তোমালোকে প্ৰেক্টিছ কৰি থাকিলে এইটো মনত থাকি যাব তো তেতিয়া তোমালোকে ইমান বেছি কষ্ট কৰাৰ প্ৰয়োজন নাথাকিব তেতিয়াহ'লে আমাৰ কিমান ভাগশেষ কিমান থাকিব 0 হৈ যাব যিহেতু মিলিয়ে যাব দুটা পূৰণ কৰিলে তোমালোকে কৰি চাব পাৰা ঠিক আছে এতিয়া এটাকে 196 আৰু 38220ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব কিমান 196 এই হ'ব গসাগু হয়নে ওকে এতিয়া আমি আগবাঢ়িছোঁ 3 নম্বৰটোলৈ 3 নম্বৰ 3 নম্বৰত আছে 867 আৰু 255 এতিয়া তোমালোকক মই এইখিনিতে তোমালোকক আৰু এটা কথা মই কৈ দিছোঁ ইয়াত তোমালোকৰ চোৱা দেই এইকেইটাত খুব খেলিমেলি লাগে 1 আৰু 3ত খুব খেলিমেলি লাগে কেলৈ খেলিমেলি লাগে ইয়াত আছে 225 আৰু এইটোত আছে 255 এইকেইটা যেতিয়া খুব বেছি মানে প্ৰেক্টিছ কৰা হয় তেতিয়াহ'লে মানে কি হয় 225 আৰু 255ৰ মাজত খুব খেলিমেলি হৈ যায় কেতিয়াবা আমি 225 ঠাইত 255 বহাই পাওঁ আৰু 255 ঠাইত 225 বহাই পাওঁ যাৰ ফলত আমাৰ আনচাৰটো নোলায়গৈ গতিকে এইখিনি যিহেতু প্ৰায়
খুব ল'ৰা ছোৱালীবিলাকৰ বাৰে বাৰে ভুল হৈ থকা এইটো এটা অংক হয় গতিকে মই তোমালোকক এই ভুলটো মই দেখাই দিছোঁ যাতে তোমালোকৰ ভুল নহয় ঠিক আছেনে অ'কে এতিয়া 867 আৰু 255ৰ মাজত আমি চাওঁ আগতে ডাঙৰ সৰু বাছি লওঁ 867টো হৈছে ডাঙৰ 255তকৈ তো 867ক আমি হৰণ কৰিম কিহে হৰণ কৰিম 255 হৰণ কৰিম 255 যদি হৰণ কৰোঁ কেইবাৰ যাব 255 তিনিবাৰ যাব 255 3বাৰ যাব হয় মানে কৈ চাব পৰা প্লাছ 102 আমাক কি হ'ব ভাগিক থাকি যাব ঠিক আছে এতিয়া আকৌ আমি কি কৰিম 255ক কৰিম হয়তো মোৰ ক'ৰবাত থাকি যাব পাৰে তোমালোকে গতিকে নিজে বহীখন উলিয়াই কৰি যাবা তোমালোকৰ তেতিয়া একো অসুবিধা নহয় ঠিক আছে বুজিও পাবা এতিয়া 255ক আমি কৰিম কিহে কৰিম যিটো ভাগশেষ আছিলে ভাগশেষে কৰিম 102 আমাৰ এইমটো কি একেবাৰে লাষ্টত 0 ভাগশেষটো কি ওলাবগৈ লাগিব 0 ওলাবগৈ লাগিব হয় নহয় তো 102 আমি ইয়াত দেখিয়ে গম পাইছোঁ কেইবাৰ যাব দুবাৰে যাব তিনিবাৰ হ'লেতো এইটো 600 হ'বগৈ হয় নহয় বাৰু কি তিনিবাৰ দিলেতো 300 হ'বগৈ 255তকৈ ডাঙৰ হৈ যাবগৈ তো দুবাৰ দিলে 2 2 4 2 2 হ'ব 204 হ'বগৈ তো ভাগশেষ কিমান বাকী থাকিব 255 পৰা যদি আমি 204 মাইনাছ কৰি দিওঁ কিমান থাকিব 51 এতিয়া আকৌ 102 হৰণ কৰিম কিহে হৰণ কৰিম 51এ হৰণ কৰিম কেইবাৰ যাব 51এ দুবাৰ যাব আৰু ভাগশেষটো কিমান থাকিবগৈ 0 থাকিব এতিয়া দেখিলানে আমাৰ আনচাৰ ওলাই গ'ল এটাকে 867 আৰু 255ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক 51 এবাৰ আগবাঢ়িছোঁ 4 নম্বৰটোলৈ 4 নম্বৰটোত আমাৰ আছে 272 আৰু 1032 ইয়াত আকৌ কোনটো ডাঙৰ কোনটো সৰু দেখাই লোৱা দেখিছোঁ যে 1032 এইটো 1032টো ডাঙৰ হ'ব তো আমি যিটো ডাঙৰ হয় তাকে আমি হৰণ কৰিব লাগিব কিহে হৰণ কৰিব লাগিব 272ৰে হৰণ কৰিব লাগিব 272ৱে কেইবাৰ যাব তিনিবাৰ যাব আৰু বাকী থাকিব 216 তোমালোকে কৰি চাবা দেই হয়তো ক'ৰবাত মোৰ ভুলো হৈ যাব পাৰে গতিকে ভুলটো তোমালোকে আঙুলিয়াই দিবা আৰু নিজে কৰিবৰ কাৰণে চেষ্টা কৰা আকৌ ইয়াক কিহে কৰিব লাগিব 216 হৰণ কৰি পূৰণ কৰিব লাগিব 216 কেইবাৰ যাব এবাৰ যাব আৰু ভাগশেষ কিমান থাকি যাব 56 একেদৰে 216 আছে এইটো ভাগশেষটোৱে আমি পূৰণ কৰিম কেইবাৰ যাব তিনিবাৰ 56ৰ লগত 3 পূৰণ কৰিলে আমি 216 হ'ব তাৰমানে 56 আমি 216 হৰণ কৰিছোঁ 216 হৰণ কৰিলে ভাগফল কিমান পাবা 3 পাবা আৰু ভাগশেষ কিমান পাবা 48 পাবা আকৌ 56ক আমি হৰণ কৰিছোঁ কিহে হৰণ কৰিম 48এ হৰণ কৰিম 48এ আমি গম পাইছোঁ দেখিয়ে এবাৰে যাব আৰু এবাৰ গ'লে ইয়াত বাকী থাকিব কিমান 8 বাকী থাকিব তাৰপিছত আকৌ আমি কাক হৰণ কৰিম 8ক 48ক হৰণ কৰিম কিহে হৰণ কৰিম 8এ হৰণ কৰিম 8এ কেইবাৰ যাব 8 6 গুণ 48 আৰু ভাগশেষ কিমান থাকিব 0 হৈছেনে তো এতেকে 272 আৰু 1032ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব তেনেহ'লে গৰিষ্ঠ সাধাৰণ উৎপাদক 8 হয় নহয় ঠিক আছে এবাৰ আমি আগবাঢ়িছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ 5 নম্বৰত আমাক দিয়া আছে 405 আৰু 2520 এতিয়া আকৌ চাই লওঁ কোনটো ডাঙৰ হয় 405 ইজ লেছ দেন 2520 তো 2520ক আমি স্মল নাম্বাৰটো আমি ডিভাইড কৰিম 405এ কিমান হ'ব কেইবাৰ যাব 6বাৰ যাব আৰু বাকী থাকিব 90 আকৌ 405ক আমি কৰিম 90এ ডিভাইড আৰু 90এ ডিভাইড কৰিলে কিমান বাৰ যাব 4বাৰ যাব আৰু ভাগশেষ থাকিব 45 আকৌ 90ক ডিভাইড কৰিম আমি 45এ 90ক ডিভাইড কৰাচোন ডিভাইড কৰি চোৱা ডিভাইড কৰিলে কিমান পাবা 2 পাবা আৰু ভাগশেষ কিমান পাবা 0 তো এটাকে 405 আৰু 2520ৰ
গৰিষ্ঠ সাধাৰণ উৎপাদক কিমান হ'ব 45 মানে যিটোৱে তুমি হৰণ কৰিছিলা লাষ্ট সেইটোৱে হ'ব গসাউ একদম ইজি হয়নে এবাৰ আমি 5 নম্বৰ কৰিলোঁ 6 নম্বৰটোলৈ আগবাঢ়িছোঁ 6 নম্বৰটোত আছে 155 আৰু 1385 এতিয়া ইয়াতো আমি চাই লওঁ কোনটো ডাঙৰ কোনটো সৰু 155টো হৈছে সৰু তাতকৈ 1385তকৈ সৰু এতিয়া 1385ক যদি আমি হৰণ কৰোঁ কিহে হৰণ কৰোঁ 155এ হৰণ কৰোঁ 155এ হৰণ কৰিলে 8 বাৰ যাব আৰু ভাগশেষ থাকিব 145 আকৌ 155ক আমি হৰণ কৰিব লাগিব কিহে 145এ হৰণ কৰিব লাগিব তেতিয়াহ'লে কিমান বাকী থাকিব এইটো 5 দেই 145 কিমান বাৰ যাব 151 যাব আৰু কিমান বাকী থাকিব 10 বাকী থাকিব আকৌ 145ক ডিভাইড কৰিব লাগিব কিহে 10ে ডিভাইড কৰিব লাগিব কেইবাৰ যাব 14 বাৰ যাব কাৰণ 10 14টা হ'লে কিমান হ'বগে 140 হ'বগে আৰু বাকী থাকিবগে আকৌ কিমান 5 আকৌ 10ক আমি কিহে কৰিম 5এ হৰণ কৰিম কেইবাৰ যাব দুবাৰ যাব আৰু ভাগশেষ কিমান হ'ব ওলাবগে 0 ওলাবগে এটাকে আনসাৰটো কিমান হ'ব আমাৰ 155 আৰু 1385ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক সমান 5 এইটোৱে হয়নে এবাৰ আমি ইয়াৰ তাৰ পিছতলৈ আগবাঢ়িছোঁ এবাৰ 6 নম্বৰটো কৰিলোঁ এবাৰ যাম 7 নম্বৰটো 7 নম্বৰটোত কি দিয়া আছে চাওঁ 7 নম্বৰটোত দিয়া আছে 384 আৰু 1296 এতিয়া ইয়াত আকৌ কোনটো ডাঙৰ হ'ব সেইটো চাই লওঁ 1296টো হৈছে ডাঙৰ তো 1296ক আমি কিহে ডিভাইড কৰিব লাগিব 384এ ডিভাইড কৰিব লাগিব তেতিয়াহ'লে 3 লগত যদি আমি মাল্টিপ্লাই কৰোঁ কিমান পাম 1296 পাম আৰু ইফালে কিমান বাকী থাকিব 144 মই যিহেতু এইখিনি আগতে কেলকুলেশ্যন কৰি থকা গতিকে তোমালোকে মোক ফটককৈ সেইকাৰণে মই কৰি দিছোঁ আনসাৰটো মই পাই গৈছোঁ তোমালোকে কিন্তু ডিভাইড কৰি চাব লাগিব দেই নহ'লে কিন্তু তোমালোকৰ দিগদাৰ হ'ব তোমালোকৰ হয়তো এনেকুৱা কনফিউজন হৈ যাব পাৰে যে ছাৰে কেনেকৈ 384 লগত ডাইৰেক্ট 3 মাল্টিপ্লাই কৰি পিনে 1296 বুলি গম পাইছে তোমালোকে ডিভাইড কৰি চাবা যিটো স্মল নাম্বাৰ আছিলে স্মল নাম্বাৰটো লাৰ্জ নাম্বাৰটোক ডিভাইড কৰিবা তাৰ বাকী পিছৰ ষ্টেপকেইটাত কি কৰিবা যিকেইটা মানে ভাজক আছিলে সেই ভাজককেইটা কিহে হৰণ কৰি যাবা যিটো ভাগশেষটো হৰণ কৰি গৈ থাকিবা আৰু একেবাৰে লাষ্টত 0 ওলোৱালৈকে তোমালোকে নেৰিবা মুঠতে কৰি গৈ থাকিবা ঠিক আছে এতিয়া আকৌ 384ক কৰিম কিহে কৰিম 144এ কৰিম 144এ কিমান বাৰ যাব 2 বাৰ যাব আৰু কিমান বাকী থাকিব 96 বাকী থাকিব এবাৰ আমি আকৌ কাক কৰিম 144 কৰিম কিহে কৰিম 96এ কৰিম কেইবাৰ যাব এবাৰ যাব আৰু ভাগে কিমান থাকিব 48 থাকিব এবাৰ 96ক কৰিম কিহে 48এ কৰিম কিমান বাৰ যাব দুবাৰ যাব আৰু ভাগে কিমান থাকিব 0 তো এটাকে আমাৰ আনসাৰটো ওলাই গ'ল 384 আৰু 1296ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক সমান 48 হয়নে এবাৰ আগবাঢ়িছোঁ আমি একেবাৰে লাষ্টৰটো 8 নম্বৰটোলৈ 8 নম্বৰটোত আমাক কি দিয়া আছে 1848 আৰু 3058 এতিয়া এই দুটাৰ ভিতৰত চাওঁ 1848টো কি হয় সৰু হ'ব 3058তকৈ সৰু হ'ব তো এবাৰ ডাঙৰ যিটো হ'ব 3058 তাক ডিভাইড কৰিম কিহে কৰিম 1848এ ডিভাইড কৰিম কিমান বাৰ যাব এবাৰ যাব আৰু বাকী কিমান থাকিব 1210 বাকী থাকিব 1848ক এবাৰ কিহে কৰিম 1210 ডিভাইড কৰিম কেইবাৰ যাব এবাৰ যাব আৰু কিমান থাকিব 638 1210 কেইবাৰ কিহে কৰিম 638এ কৰিম কেইবাৰ যাব এবাৰে যাব কাৰণ অকণমান বেছি হৈ আছে ইয়াত কিমান বাকী থাকিব 572 এবাৰ 638ক যদি আমি কৰোঁ 572এ কৰোঁ কেইবাৰ যাব একবাৰ যাব এইটো অকণমান দীঘলীয়া হৈছে 66 বাকী থাকিব এবাৰ 572ক আকৌ কিহে কৰিব লাগিব 66এ কৰিব লাগিব কেইবাৰ যাব 8 বাৰ যাব আৰু ভাগশেষটো কিমান বাকী থাকিব 44 ঠিক আছে এবাৰ আকৌ কি কৰিবলৈ 66ক কৰিম কিহে 44এ কৰিম
44 একেবাৰ যাব এবাৰ যাব আৰু বাকী থাকিব কিমান 22 এবাৰ আমি কৰিম 44ক কিহে কৰিম 22 কৰিম এবাৰ মিলি যাব হয়নে আৰু বাকী থাকিব 0 এটাকে 1848 আৰু 3058ৰ গসাগু আমি পাই গ'লোঁ গসাগু হ'ব কিমান 22 এইটো হয়নে তো ইমানখিনি আছিলে আমাৰ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাগু উলিওৱা ঠিক আছে ইয়াৰ পিছত আমাৰ পিছৰ আমাৰ কুৱেশ্যন এটা আছে কুৱেশ্যনটো হৈছে কি দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ য'ত q এটা কোনোবা অখণ্ড সংখ্যা চোৱা এইটো একেবাৰে সহজ তোমালোকে ইয়াতো ভয় খাবলগীয়া একো নাই 6q + 1 6q মানে তুমি চোৱা যদি তোমালোকক মই দেখাওঁ 2 নম্বৰটো কাৰণে 6q বুলি কৈ দিলে কি হ'ব এইটো যুগ্ম হ'ব নে অযুগ্ম হ'ব তোমালোকে কৰি যদি চোৱা q জেগাত তুমি যি সংখ্যাই নবহুৱা q জেগাত যদি তুমি যি সংখ্যা নবহুৱা q জেগাত যদি তুমি 0 পুট কৰা কিমান হ'ব এইটো 0 হৈ যাব এবাৰ q জেগাত যদি তুমি 1 পুট কৰা কিমান হ'ব 6 হ'ব 6 q জেগাত যদি এবাৰ 2 পুট কৰা 12 হৈ যাব তাৰ মানে যিমানখিনি নাম্বাৰ পাবা এই নাম্বাৰবোৰ সব কি পাই যাবা ইভেন নাম্বাৰ বা যুগ্ম সংখ্যা পাবা হয়নে কিন্তু আমাক ইয়াত কিহৰ কথা কৈছে আমাৰ অযুগ্ম অখণ্ড সংখ্যাবিলাকহে তেনেকৈ থাকে বুলি কৈছে কেনেকুৱা কোনটো আৰ্হিত থাকে 6q + 1 3 5 এনেকুৱাবিলাক দেখিছানে তো আমি 6q + 1 6q + 1 হ'লে কি হ'ব 6q মানে আমি কি গম পালোঁ এইটো যুগ্ম হৈ যায় তাৰ লগত যদি 1 এটা যোগ কৰিলে কি পাম অযুগ্ম হৈ যাব অবভিয়াছলি তো ইয়াৰ লগত শূন্যৰ লগত যদি 1 এটা যোগ কৰিলে কিমান হ'ব 1 হৈ যাব অযুগ্ম সংখ্যা ইয়াৰ লগত 1 এটা যোগ কৰিলে কিমান হৈ যাব 7 অযুগ্ম সংখ্যা ইয়াৰ লগত যদি আমি 3 এটা যোগ কৰি দিওঁ কিমান হ'ব 15 অযুগ্ম সংখ্যা পাই যাবা বুজি পাইছেনে কথাটো তো এইটো কনচেপ্টৰ ওপৰত কৰি নিৰ্ভৰ কৰি আমি কি কৰিব লাগিব এই কুৱেশ্যনটোৰ আমি সমাধান কৰিব লাগিব গতিকে আমি এই কুৱেশ্যনটো আমি সমাধান কৰিবৰ কাৰণে আমি চেষ্টা কৰোঁ আমাক যিটো দিয়া আছে ইয়াত আমি প্ৰথম যিখিনি লিখা সেইখিনি আমি ইয়াৰ পৰা চাই আমি কৰিব পাৰিম প্ৰথমতে আমি ধৰি ল'ম যিকোনো এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই ধৰা 6q + 1 বা 6q + 3 6q + 5 আৰ্হি এনেকুৱাকৈ থাকে বুলি আমি ধৰি ল'ম ঠিক আছে ধৰা হওক আমি লিখিব লাগিব দুই নম্বৰ আমি লিখিব লাগিব ধৰা হওক ধৰি লোৱা যিকোনো এটা সংখ্যা a b কিবা এটা ধৰি লোৱা a বুলিয়ে ধৰিছোঁ এটা যিকোনো ঠিক আছে যিকোনো যোগাত্মক অযুগ্ম সংখ্যা যিকোনো এটা যোগাত্মক অযুগ্ম সংখ্যা বুলি ধৰি ল'লোঁ a এটা ঠিক আছে এতিয়া আমি যদি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি দিওঁ এতিয়া ইউক্লিডৰ কলন বিধি অনুসৰি ইউক্লিডৰ কলন বিধি বুলি ক'লেও হয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি ক'লেও হয় তো অনুসৰি আমি কি পাম a পাম a এটা যিকোনো এটা যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা পাম কেতিয়া পাম যেতিয়া আমি b লগত q টো আমি কি কৰিম মাল্টিপ্লাই কৰিম বা পূৰণ কৰিম আৰু ভাগশেষটো আমি যেতিয়া যোগ কৰিম ঠিক আছে ইয়াত আকৌ তোমালোকে লিখিব লাগিব ইয়াত কি হ'ব যেটো b মান আকৌ আমাক দিয়া আছে দেই b মানটো আমাক কিমান দিয়া আছে চোৱা 6q + 1 এটো যদি bq + r বুলি ধৰা bq + r বুলি ধৰা নহলে আমাৰ ইয়াত b মান দিয়া আছে b মানটো সবতে কি দিয়া আছে 6 দিয়া আছে গতিকে ইয়াত আমি কি বুলি লিখিব লাগিব b = 6 আৰু আমি ইয়াৰ a = bq + r এটো এটা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা নহয় জানো এই বিভাজন প্ৰমেয়িকাটো r হোৱাৰ এটা শৰ্ত আছে সেই শৰ্তটো আমি লিখি দিব লাগিব আৰু কি আছিল r হোৱাৰ শৰ্তটো কি আছিল ই ভাগশেষটো কেতিয়া হ'ব শূন্য হ'ব নহলে বা শূন্যতকৈ ডাঙৰ হ'ব হয়নে আৰু কি হ'ব ইয়াত আমাক b মানটো কিমান দিয়া আছে 6 দিয়া আছে গতিকে আমি 6 তকৈ আমি কি কৰিব লাগিব সৰু হ'ব লাগিব লিখিল কিন্তু 6 হ'ব নোৱাৰে আকৌ দেই 6 টো ধৰিব নোৱাৰিবা কিন্তু 6 তকৈ সৰু হ'ব তো গতিকে r মান আমি কি ধৰিব পাৰিম গতিকে r = 0 হ'ব পাৰে হয়নে 0 টো আমি ধৰিব পাৰিম 1 ধৰিব পাৰিম 2 ধৰিব পাৰিম 3 ধৰিব পাৰিম 4 5 and 6 ধৰিব নোৱাৰো 6 ধৰিব নোৱাৰো 5 লৈকেহে ধৰিব পাৰিম ওকে
এতিয়া ইয়াত যিখিনি আৰৰ মান আছে আৰৰ মানখিনি আমি ক'ত পুট কৰি দিম ইউক্লিডৰ এই যিটো বিভাজন প্ৰমেয়িকা বা ইউক্লিডৰ কলম বিধি আছিলে a = bq + r ইয়াত আমি পুট কৰিবৰ কাৰণে আমি চেষ্টা কৰিম ঠিক আছে এতিয়া তাকে আমি লিখিব লাগিব ধুনীয়াকৈ এতিয়া আৰৰ মান ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত বহুৱাই আমি পাম কি পাম r = প্ৰথমতে আমি কি ধৰি ল'ম 0 বহাম r = 0 বহালে কি হ'ব a = 6q + r মানে হৈছে 0 তেনেহ'লে কি হ'ব 6q থাকিব 6q লগত 0 যোগ কৰিলেতো 6q থাকিব হয়নে আৰু এইটো এটা কি হ'ব পাৰে যুগ্ম সংখ্যা হ'ব পাৰে আমি লিখি দিম সাইডত ঠিক আছে আকৌ r = এবাৰ আমি কি পুট কৰিম 1 পুট কৰিম 1 পুট কৰিলে কি হ'ব a = 6q + 1 হৈ যাব তেতিয়াহ'লে এইটো কি এটা সংখ্যা হৈ যাব ই এটা অযুগ্ম সংখ্যা বনি যাব হয়নে কাৰণ এইটো 6q মানে হৈছে যুগ্ম আছিলে যুগ্মৰ লগত যদি 1 এটা যোগ কৰি দিলেতো অযুগ্মই হৈ যাব হয় নে নহয় এবাৰ r = আমি কিমান পুট কৰিম 2 পুট কৰিম তে a = কি হ'ব 6q + 2 আকৌ এইটো কি হৈ যাব আকৌ 1 যোগ কৰিলে আমি অযুগ্ম পাম কিন্তু 2 এটা যোগ কৰিলে আকৌ কি হ'ব জুৰীয়া হৈ যাব তো যুগ্ম সংখ্যা হৈ যাব এইটো এটা আকৌ r = এবাৰ 3 পুট কৰা 3 পুট কৰিলে কি হ'ব a = 6q + 3 আকৌ এইটো কি হৈ যাব অযুগ্ম হৈ যাব বুজি পাইছা নাই কথাটো অযুগ্ম হৈ যাব তাৰপিছত আকৌ r = এবাৰ কিমান পুট কৰিম 4 তো a = 6q + 4 আকৌ এইটো কি হৈ যাব যুগ্ম সংখ্যা হৈ যাব একেবাৰে লাষ্ট r = 5 পুট কৰিম কাৰণ 5ৰ পিছত আৰু পুট কৰিব দৰকাৰ কাৰণে বহুৱাব প্ৰয়োজন নাই 6q + 5 এইটো এটা কি হৈ যাবগৈ অযুগ্ম সংখ্যা হ'বগৈ পাৰে এতিয়া তুমি কি দেখিলোঁ তোমালোকে কি দেখিলা চোৱা এটা 6q যিটো আৰ্হি আছে 6q যুগ্ম হৈছে হয়নে এইটো এটা যুগ্ম হৈছে এইটো এটা যুগ্ম হৈছে এইটো এটা যুগ্ম হৈছে এই যুগ্মখিনি বাদ দিয়া বাকী আমাক কিহৰ কথা কৈছিলে আমাকতো ইয়াততো আমাৰ অযুগ্ম সংখ্যাৰ কথা কৈছিলে হয়নে আমাক ইয়াততো কিহৰ কথা কৈছিলে অযুগ্ম সংখ্যাৰ কথা কৈছিলে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাৰ কথা কৈছিলে হয়নে তো অযুগ্ম অখণ্ড সংখ্যাখিনি কথা চাওঁচোন অযুগ্ম কোনখিনি 6q + 1 6q + 3 আৰু 6q + 5 অযুগ্ম হৈছে দেখিছানে গতিকে আমি কি বুলি লিখিব পাৰোঁ আমি লিখিব পাৰিম গতিকে অকণমান ডিষ্টাৰ্ব দিছে এইটো মই কৰি লৈছোঁ এটাকে আমি লিখিব পাৰিম দেখা গ'ল যে কি দেখা গ'ল যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই কি আহি থাকে 6q + 1 6q + 3 আৰু 6q + 5 আৰ্হি থাকে হ'ল আৰু এইটোৱে হৈছিলে আমাৰ 2 নম্বৰ কুৱেশ্যনটোৰ সমাধান গতিকে ইমানখিনিতে আজি সামৰিছোঁ আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত আমি 3 নম্বৰৰ পৰা সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি প্ৰথম মোৰ ভিডিঅ'টো চাইছে গতিকে তেখেতলোকক মোৰ এই চেনেলটোত ছাবস্ক্ৰাইব কৰি ল'বৰ বাবে অনুৰোধ জনাইছোঁ আৰু তোমালোকৰ বন্ধু বান্ধৱীকো এই ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে নিচিনা লাগিছে গতিকে শ্বেয়াৰ কৰি দিবা যদিহে ভাল লাগিছে তোমালোকে বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা আৰু তেখেতলোককো মই অনুৰোধ জনাইছোঁ যাতে তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় থেংক ইউ